সকলে 3 ইডিয়টছৰ এই ক্লিপটো নিশ্চয় দেখিছে तो एस्ट्रोनॉट्स ने पेंसिल का इस्तेमाल क्यों नहीं किया কিন্তু আমি মহাকাশত পেঞ্চিল ব্যৱহাৰ কৰিব নোৱাৰোঁ আপোনালোকে জানেনে নাছায়ে আপোনাক শুই থকাৰ বাবে 15 লাখ টকা দিব আপোনালোকে জানেনে যদি ভৱিষ্যতে কেতিয়াবা সময় ৰখোৱা যন্ত্ৰ ওলাই যায় যোনে ওলাব সেই মানুহজন অন্ধ হৈ যাব দৌৰিমনত যে ষ্টপ ৱাচ থাকে সেনেকুৱা বস্তু গতিকে এনেকুৱা ইণ্টাৰেষ্টিং ফেক্ট চাবলৈ আজি ভিডিঅ' চাই থাকক যিটো শুনাৰ পিছত আপোনাৰ শব্দ ওলাব ৱা গতিকে ভিডিঅ'টো স্কিপ নকৰাৰ পৰা শেষলৈকে চাই থাকক ভিডিঅ'ছৰ এই ক্লিপটোৰ লগত আমি সকলোৱে পৰিচিত তাৰ स्पेस में फाउंटेन पेन बॉल पेन चलता नहीं है तो एस्ट्रोनॉट्स ने पेंसिल का इस्तेमाल क्यों नहीं किया কিন্তু আচলতে নহয় আচলতে আমি ইউজ কৰিব নোৱাৰোঁ তাৰ কাৰণ হ'ল পেঞ্চিল যিটো ব্যৱহাৰ হয় পেঞ্চিলত গ্ৰেফাইট থাকে আৰু এই গ্ৰেফাইটবোৰ যদি কিবাকে ভাঙি যায় যদি ইঞ্জিনত পৰে ইয়াৰ পৰা ইঞ্জিনৰ বহুত ক্ষতি হ'ব ইঞ্জিন জুই লাগি যাব সেইবাবে মহাকাশৰ ওপৰত পেঞ্চিল ব্যৱহাৰ কৰিব নোৱাৰি মানে এই যে 2 লাখ টকীয়া পেণ্টৰ কথা কৈছে সেইটো ব্যৱহাৰ কৰিব লাগিব উপায় নাই আপোনালোকে জানে এখন দেশ আছে চেক ৰিপাব্লিক বুলি সেইখন দেশত কি কৰিছে তেনেকৈ আমি এতিয়া বস্তুবোৰ প্লাষ্টিক বটলবোৰ কিবা ব্যৱহাৰটো পেলাই দিওঁ ন যে কিবা এটা বটল কিনি আনিলোঁ খালোঁ পেলাই দিলোঁ তাতে কি কৰিছিল তাতে ৰিফিল ছাৰ্ভিচৰ যোগান ধৰা কৰিছিল তাতে যেনে আপুনি চেম্পুৰ বটল এটা কিনিলে চেম্পুটো সেই কৰাৰ পিছত আপুনি বটলটো দলিয়াই দিব আৰু নতুন চেম্পু কিনিব কিন্তু তাতে কি কৰিছিল আপুনি চেম্পু বটলটো কিনি আনক নতুন চেম্পু লাগে আপুনি সেই বটলটো লৈ যাব লাগিব তাতে আপুনি চেম্পু ভৰাই আনিব লাগিব এনেকুৱা ধৰণৰ চিষ্টেম কৰিছিল প্লাষ্টিক পলিউশ্যন কমাবৰ কাৰণে গতিকে ইণ্ডিয়াটো এনেকুৱা হ'ব লাগে ন আপোনালোকৰ ঘৰত আপোনাৰ ককা আইতাৰ বা আজু আইতাৰ পুৰণা ফটো আছে নে মানে যিবোৰ ব্লেক এণ্ড হোৱাইট আৰু মানে আধা ৰং গৈছে এনেকুৱা ধৰণৰ ফটো আজিকালি এনেকুৱা টেকন'লজি ওলাইছে যিবোৰে আপোনাৰ সেই ফটোখন কালাৰ কৰি দিব আপুনি একেবাৰে কালাৰফুল ফটোৰ দৰে কালাৰফুল ফটো বনাই দিব হয় এনেকুৱা টেকন'লজি ওলাই গৈছে পৃথিৱীত এই লগোটো ভালকৈ চাওকচোন আপোনালোকে চিনি পাইছে নে কিহৰ লগো আপোনালোকে চবে জানে এইটো কিহৰ লগো এটা ডাঙৰ কোম্পানী যিটো আপোনালোকে চবে জানে ময়ো জানো আপুনিও জানে এইটো হ'ল এপলৰ লগো তেতিয়াহ'লে এইটো কি এইটো এপলৰ লগো কিন্তু এইটো এপলৰ নতুন চলি থকা লগো কিন্তু এইটো আছিল এপলৰ পুৰণি লগো আগতে এপলৰ এইটো লগো আছিল প্ৰায়ভাগ এৰোপ্লেন হোৱাইট কালাৰ হয় বেছিভাগ এৰোপ্লেন হোৱাইট কালাৰ হয় আপোনালোকে মনত প্ৰশ্ন আহে কিয় অকল হোৱাইট কালাৰটোৱে ইউজ কৰে এইটো বেলেগ ধুনীয়া ৰং ইউজ কৰিব পাৰিলে ন তাৰ উত্তৰটো হ'ল হোৱাইট এৰোপ্লেন বহুত ওপৰে যায় ন সেইকাৰণে সি সূৰ্যৰ ৰশ্মিবোৰ বেছিকৈ শোষণ কৰিব পাৰে আৰু তাতে সি বেছি গৰম হৈ যায় সেইকাৰণে হোৱাইট কালাৰ এইকাৰণে ইউজ কৰে যে বেলেগ ৰুমতকৈ হোৱাইট কালাৰ শোষণ ক্ষমতা বহুত কম আমি সকলোৱে জানো ব্লেক কালাৰ দিলেতো আপোনালোকে জানে ব্লেক কালাৰ শোষণ ক্ষমতা বহুত বেছি আৰু হোৱাইট কালাৰ এইকাৰণে ব্যৱহাৰ কৰে যাতে হোৱাইট কালাৰ শোষণ ক্ষমতা বহুত কম আৰু সেইকাৰণে হোৱাইট কালাৰ ইউজ কৰে আৰু এটা কাৰণ আছে হোৱাইট কালাৰৰ ভিজিবিলিটি ভাল আগত যেতিয়া এৰোপ্লেনখন যাই থাকিব তেতিয়া তাত দূৰৰ পৰা দেখা পাবলৈ হোৱাইট কালাৰৰ ভিজিবিলিটিটো বেছি ভাল অন্য কালাৰতকৈ সেইবাবেও হোৱাইট কালাৰ ব্যৱহাৰ কৰা হয় আপোনালোকে চাগে বহুত সময় এনেকুৱা মানুহ নিশ্চয় লগ পাইছে বা এতিয়াও চাগে বহুত মানুহ এনেকুৱা থাকে যিবোৰে নিজকে সদায় ভাল বুলি ভাবে নিজকে সদায় সামৰ্থ্যৱান বুলি ভাবে তাৰ কাৰণে যেন বেলেগৰ ভুলে ভুল আৰু তাৰ নিজৰ একো ভুলে বুলি ভাবে আৰু সদায় নিজৰ স্কিলটোকে মানে বেছি বুলি ভাবে এনেকুৱা মানুহ নিশ্চয় আছে আৰু এই যোনটো ইফেক্ট ন এইটো ডানিং কাৰ্গাৰ ইফেক্ট বুলি কয় ডানিং কাৰ্গাৰ ইফেক্ট এবিধ গছ আছে জাবুটিকাৱা এই গছবিধৰ স্পেচিয়েলিটি কি কিয় ক'লোঁ মই ইয়াতে অন্য গছবোৰে কি গছৰ ওপৰ অংশত ফল দিয়ে ন গছডালৰ যোনটো যোনডাল ট্ৰাংক তাৰ ওপৰত তাৰ ফল লাগে কিন্তু এইডাল গছৰ আপোনাৰ যোনটো ট্ৰাংক আছে যোনডাল গছ আছে তাতে আপোনাৰ ফল লাগে আৰু এনেকুৱা নহয় যে এইবোৰ বিষাক্ত এইবোৰ খাবলৈ ব্যৱহাৰ কৰে এইবোৰ খাব পাৰে আপোনালোকে জাবুটিকাৱা যদি এখন হলিউডৰ নতুন চিনেমা ৰিলিজ হয় তেতিয়াহ'লে আপোনালোকে কি কৰে আপোনালোকে যাব টৰেণ্টত যাব কিবাত যাব ন হল ৰেকৰ্ডিং ডাউনলোড কৰিব কাৰণ হলততো টিকেট পাবলৈ বহুত টান হয় যদি এখন ডাঙৰ ভাল চিনেমা ওলায় ন প্ৰথম দিনাই পাবৰ কাৰণে কিন্তু হলিউডৰ এটা চিষ্টেম আছে সেই চিষ্টেমটোৰ লগত আপোনালোকে মানে ল'ব লাগিব তাত পে' কৰিব লাগিব সেই চিষ্টেমটোৰ লগত আপুনি জড়িত হৈ গ'লে আপোনাৰ সেই চিনেমাখন ওলোৱাৰ দিনা আপোনাৰ ঘৰতে বহি ঘৰৰ হোম থিয়েটাৰত ঘৰত বহি আৰামছে আপোনালোকে চাব পাৰিব চিনেমাখন নতুন চিনেমা প্ৰথম ঘণ্টাতে সেইটোৰ নাম হ'ল বেল এয়াৰ চাৰ্কিট কিন্তু চবতকৈ ডাঙৰ কথাটো হ'ল সেইটো যদি ল'ব লাগে আপোনালোকে জইণ্ট ফিজ দিব লাগিব জইণ্ট ফিজ $1 লাখ মানে ইণ্ডিয়ান ৰুপিজত
70 লাখ ৰুপিজ প্ৰায় আৰু মাহে দি থাকিব লাগিব আপোনাৰ প্ৰায় মানে 1.5 লাখ ৰুপিজ মানে এইটো ল'ব কাৰণে বহুত ধনীতকৈ ধনী হ'ব লাগিব ন আপোনালোকে যে ব্যৱহাৰ কৰে কিবা কাটা গ'ল কিবা পুৰা গ'ল আপোনাৰ হাতত তেতিয়া যে আপোনাৰ বেণ্ডেড ব্যৱহাৰ কৰে আপোনালোকে জানে বেণ্ডেডটো কেনেকৈ আৱিষ্কাৰ হৈছিল তাৰ আৱিষ্কাৰৰ লগত জড়িত কাহিনী এজন মানুহ আছিল তেওঁৰ নাম আছিল আৰ্লি ডিকছন 1920 চনৰ কথা তেওঁৰ এই বেণ্ডেড যোনটো যেনেকুৱা চিষ্টেম সেই তেনেকুৱা চিষ্টেম তেওঁৰ পত্নীৰ বাবে বনাইছিল তেওঁৰ পত্নীয়ে হাতত পাকঘৰত কাম কৰি থাকোঁতে হাতত পুৰা গৈছিল হাতত কাটা হৈছিল সেইবাবে তেওঁ এইটো বনাইছিল কিন্তু তেওঁ ভাবিলে এনেকুৱা চিষ্টেম এটা মাৰ্কেটত নাই গতিকে মই যদি মাৰ্কেটত লৈ যাওঁ তেতিয়াহ'লে মই এই বস্তুটো কমাৰ্চিয়েলি ইউজ কৰিব পাৰিম মই কমাৰ্চিয়েলি কৰিব পাৰিম আৰু তেতিয়া তেওঁ এই বস্তুটো মাৰ্কেটত লৈ আহিলে দেই ডৰেমনৰ কথা চাগে চবে জানে ন ডৰেমনৰ এটা গেজেট আছে ষ্টপ ৱাচ বুলি ষ্টপ ৱাচটো টিপিলে টাইমটো ষ্টপ হৈ যায় মানে গোটেই পৃথিৱীত যি চলি আছে চব ষ্টপ হৈ যায় আৰু যোনে ষ্টপ ৱাচটো টিপে সিয়ে অকল চলাফেৰা কৰিব পাৰে মানে টাইমটো ষ্টপ হৈ যায় ধৰি লওক আমাৰ দুনিয়াটো কোনোবাই ষ্টপ ৱাচ মাৰিলে তেতিয়াহ'লে সি ষ্টপ ৱাচটো টিপিলে ভাবিলে গোটেই টাইম ফ্ৰীজ হৈ যাব মই তাতে ধুনীয়াকৈ ঘূৰিব পাৰিম সেনেকুৱা কাৰণে সি অন্ধ হৈ যাব সি একো দেখা নোপোৱা হৈ যাব কিয় জানে কাৰণ টাইম ফ্ৰীজ কৰিলে অকল মানুহে ফ্ৰীজ হৈ নাযায় লাইটো ফ্ৰী হৈ যাব আৰু আমি জানো আমি লাইটৰ কাৰণে দেখা পাই আছোঁ লাইটৰ যিবিলাক ফটন পাৰ্টিকলছ আছে এইবোৰে এটা বস্তুত খুন্দা খাই কিনে আমাৰ চকুত পৰিলে আমি দেখা পাওঁ বস্তুটো হয় নাই যেতিয়া সি ষ্টপ ৱাচ কৰি দিব গোটেই বস্তু ষ্টপ ৱাচ কৰি দিব লাইটো ষ্টপ হৈ যাব আৰু যেতিয়া লাইটে নাথাকিব যেতিয়া লাইটে বস্তু এটাত খুন্দা খাই ঘূৰি আহিব নোৱাৰিব সি কেনেকৈ দেখা হ'ব হয় নাই আপোনালোকে জানে নাছা আৰু ইউৰোপীয়ান এজেঞ্চিয়ে আপোনাক শুই থকাৰ বাবে 15 লাখ টকা দিয়ে শুই থকাৰ বাবে সঁচা কথা নাছাই এইটো এক্সপেৰিমেণ্ট কৰিছিল যে আকাশত যেতিয়া যায় মহাকাশত যেতিয়া যায় তেতিয়াহ'লে এই এষ্ট্ৰনটবিলাকে ৱেইটলেছনেছ এক্সপিৰিয়েঞ্চ কৰে মানে নিজৰ শৰীৰৰ ৱেইটটো তেওঁৰ ফিলে নহয় এনেকুৱা ধৰণৰ মানে উৰিবলৈ ল'ব সেইটো মানে কিয় কাৰণে হয় গ্ৰেভিটি নোহোৱা হৈ যায় সেইকাৰণে হয় চ' তেওঁলোকে গম পালে যে যেতিয়া মানুহে শুই থাকে ন বহুত দিনলৈকে শুই থাকে তেতিয়াও মানে যেতিয়া বডিৰ এক্টিভিটিবিলাক বডিৰ যিবিলাক চাৰ্কুলেশ্যন হয় কিবা হয় শৰীৰৰ ভিতৰত যিবিলাক এক্টিভিটি হয় সেইবিলাক মানে তাৰ দৰে ছেম হয় ৱেইটলেছনেছ এক্সপিৰিয়েঞ্চৰ দৰে ছেম হয় গতিকে তাৰে বাবে পৰীক্ষা কৰিবৰ কাৰণে মানুহবোৰক প্ৰায় 2 মাহলৈকে চাগে শুই থাকিবৰ কাৰণে পইচা দিয়ে কিন্তু আপোনালোকে জানে আজিলৈকে কোনো এজন মানুহে গোটেই মানে ফুল কমপ্লিট কৰি পোৱা নাই শুই থকা এক্সপিৰিয়েঞ্চ গতিকে আজি ভিডিঅ'টো কেনে লাগে জনাব আৰু কমেণ্টত জনাব আপোনাৰ কোনটো ফেক্ট বেছি ভাল লাগে নিশ্চয় জনাব লগতে ইয়াৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক আৰু শ্বেয়াৰো কৰি দিব প্লিজ গতিকে বাই থেংক ইউ ছ' মাছ